নমস্কাৰ কলে মোৰ এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো কলে ভালে খেলি আছে আৰু বৰ্তমান মই ভালে খেলি আছো আৰু এয়া আজি বনাইছো মই নান কাটা বিস্কুট কেনেকৈ বনালো আপোনালোকক ব্লগ ভিডিঅটো এই ভাল দেখিনা নান কাটা ব্লগ তেৰ ভিডিঅটো পলম নকৰি আৰম্ভ আৰু দোকানত কিনাতকৈ আপোনালোকে ঘৰত বনাই খাই বহুত ভাল পাব আৰু এনেকৈ আপোনালোকে ভৰাই ষ্ট'ৰ কৰি থৈ দিব পাৰিব আৰু বহুত ভাল লাগে খাই বিস্কুটটো তাৰ কাৰণে আপোনালোকক বেছি পলম নকৰি দেখুৱাই দিওঁ কেনেকৈ বনালোঁ তাৰ কাৰণে এইফালে লৈছোঁ মই এবাটি মানে আধা বাটি লৈছোঁ ৰিফাইন তেল এতিয়াও আপোনালোকে ৰিফাইন বা ঘিউ ইউজ কৰিব পাৰিব বাটাৰো ল'ব পাৰিব আৰু মই এইফালে চেনি মানে মিক্সিত মাৰি লৈছিলোঁ সেইখিনি মই এতিয়া আধা বাটি দি দিছোঁ দি এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব এইখিনি মিক্স হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত সেই বাটিটো জোখেদিয়ে মই বনাই দেখুৱাই দিছোঁ বাটিটোত লৈছোঁ মই এইফালে ময়দা আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰিব মই আটা লোৱা নাই ময়দা লৈছোঁ আৰু এইফালে মই একেলগে মিক্স কৰি ল'ম আৰু 2 চামুচমান লৈছোঁ চুজি আৰু 4 চামুচমান লৈছোঁ মই বেচন এইখিনি ভালকৈ আপোনালোকে মিক্সাৰেদি মাৰি লওক মাৰি লৈ উঠি আৰু ইয়াতে মই দি দিছোঁ অলপমান ছ'ডাটো বেছিকৈ নিদিব অলপমান দি দিছোঁ মোৰ জোখ অনুযায়ী তাৰপিছত এইখিনি ভালকৈ মাৰি ল'লোঁ মই এইখিনি ভালকৈ আপোনালোকে আটা মুঠাৰ দৰে ধুনীয়াকৈ গোটেইখিনি মাৰি লওক আৰু এইফালে এখন মই ইয়াত থালি লৈ লৈছোঁ কাঁহী এখন লৈ লৈছোঁ কাঁহীখনত এতিয়া মই মই বিস্কুটটো শ্বেপত দি দিম আপোনালোকে ধুনীয়াকৈ বেলেগ বেলেগ ডিজাইনতো দিব পাৰিব মই এনেকৈ গোল কৰি ৰাউণ্ড কৰি লৈ ধুনীয়াকৈ নানখাটাই বিস্কুটৰ মানে ষ্টাইলত দি দিছোঁ আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ গোটেইখিনি লৈ ল'ব লৈ উঠি ইয়াত মই এটা কণী লৈছোঁ আপোনালোকে কণী নিদিয়াকৈ নানখাটা বিস্কুটটো ধুনীয়াকৈ বনাব পাৰিব মই এটা কণী দিছোঁ কণীৰ কুহুমটো লৈ লৈছোঁ লৈ সেইখিনি অলপ মানে মিক্স কৰি লৈ ইয়াতে মই বিস্কুটকেইটাৰ ওপৰত দি লৈছোঁ এইখিনি দি উঠি ইয়াতে কাজু আৰু মই এলমণ্ড কাটি লৈছোঁ মিহি মিহিকৈ সেইখিনি এতিয়া দি দিছোঁ আপোনালোকে কণী নিদিয়াকৈ এনেকৈ আপোনালোকে এলমণ্ড বাদাম এনেকৈ দি লৈ নানখাটা বিস্কুটটো বনাব পাৰিব আৰু তাৰপিছত এইফালে মই কেৰাহীটো বহাই দিছোঁ আৰু অভেনত যিহেতু নবনাওঁ মই কেৰাহীত বনাম এইফালে কেৰাহীত দি দিলোঁ 20-25 মান পিছত আপোনালোকক দেখুৱাইছোঁ চাওকচোন বিস্কুটটো কি ধুনীয়া হৈছে আপোনালোকে কিনা বিস্কুটটোতকৈ আপোনালোকে খাই বহুত ভাল পাব সঁচাকৈ কৈছোঁ মই সকলোৱে খাই ভাল পাইছে আৰু এয়া দেখিছেনে ধুনীয়া হৈছে বিস্কুটটো দেখিও ভাল লাগিছে আৰু আপোনালোকে ধুনীয়াকৈ এনেকৈ সহজতে ঘৰতে বনাই খাওক নানখাটা বিস্কুট আৰু ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি জনাব আজিলৈ ইমানে বাই